হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি যিহেতু উৰুকা, সেইকাৰণে গোটেইকেইটাই ওলাই আহিলোঁ মাছ কিনিব। এয়া দেখিছেনে মাছৰ বজাৰ। এইটো দেখিছেনে মাছ, এইটো ইমান ডাঙৰ 40 কেজি ওজনৰ। ভাবিলোঁ তাকে অলপ লৈ লওঁ। এয়া বেটাও আহিছে আমাৰ লগত। ৰ'ব অকণমান মাছখিনি দেখাই লৈছোঁ। দেখিছেনে মাছবোৰ দেখিয়ে ভাল লাগিছে। এইয়া দেখিছে। আমি এতিয়া ইয়াৰে 3 কেজিমান লৈ ল'ম আৰু, কাৰণ ইমান ডাঙৰ মাছটো নিওতো লাভ নাই, কাৰণ যিহেতু ইমান মানুহো নাই। গতিকে 3 কেজিমানেই ল'ম। এইটো দেখিছেনে, দাদাহঁতে এতিয়া কাটি দিব। তেতিয়াহ'লে মাছখিনি লৈ লওঁ। চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। জীৱনত ইমান ডাঙৰ মাছ দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট দেখিলোঁ 40 কেজি ওজনৰ। সেইটো কাৰণে ভালো লাগিছে। আজি ইমান ডাঙৰ মাছ এটা খাম যিহেতু। আৰু এয়া দেখিছেনে মাছৰ বজাৰ। আগতকৈ হয়তো ইমান এটা হেৰি নাই, তথাপিও ভালেই বাৰু, ভালেই লাগিছে মাছবোৰ দেখি কেনে। আৰু আছেও বাকী বজাৰো কৰিব আছে, দেখাই থাকিম আপোনালোকক। এইটো এটা দেখিছেনে, এইটো এটা এইমাত্ৰ উলিয়াইছে। এইটো হ'ল 36 কেজি ওজনৰ। মাছখিনি ল'লেইতো নহ'ব, আৰু বহুত কাম আছে ঘৰত। ভিডিঅ'টো মোৰ চাই থাকিব, তেতিয়াহে আপোনালোকে গম পাব কি কি কৰোঁ, কেনেকৈ কৰোঁ। আৰু বাপেক পুতেক দুয়োটাই লগ হৈ আজি কিবাকিবি বনাবও, মই দেখাই থাকিম আপোনালোকক। আজি উৰুকাৰ ধামাকা ভিডিঅ' হ'ব। আৰু কোনে কোনে উৰুকা কেনেকৈ পালন কৰে কমেণ্ট কৰি জনাব নাপাহৰিব দেই। আজি আমাৰ ভিডিঅ'টো ধামাকা ভিডিঅ' হ'ব, চাই থাকিব শেষলৈকে। আমাৰ মাছ হৈ গ'ল, কাটি দিলে দাদাজনে। এয়া মাছ লৈ ল'লোঁ আমি, 3 কেজি ল'লোঁ। আৰু বেলেগ মাছো যিহেতু ল'ব লাগিব। আকৌ হাঁহ আছে আজি, আৰু আছে বহুত কিবা কিবি। চাই থাকিবচোন ভিডিঅ'টো, গম পাব। কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী। আমি বজাৰৰ পৰা আহি পালোহি। আহিয়ে কাপোৰখিনি খুলি আকৌ বস্তিলৈ আহিছোঁ, যিহেতু বেটাক ভেলাঘৰ এটা বনাই দিব লাগিব। আৰু উৰুকাত খৰিও লাগিব, সেইটো কাৰণে এইয়া দেখিছেনে, বেটাই বাঁহ কাটি আনিলে। দুইটা বাপেক পুতেকে লগ হৈ এইখন কি যে কৰি আছে, মই তাকে চাবলৈ আহিলোঁ। চাই থাকিব ভিডিঅ'টো আজি। কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী। কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী। যিদিনা তোমাকে মই প্ৰথম দেখিলোঁ, সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলোঁ। যিদিনা তোমাকে মই মিঠা হাঁহিতিৰে জানৈ বেকা চাৱনীৰে জগালা বুকুত মোৰ মৰম হৈ জানৈ। জগালা বুকুত মোৰ
বাঁহ কাটি আনিলে এতিয়া এয়া নৰা গোটাই থৈ দিছে আৰু এইফালে এয়া সূতা পুতি আছে এইবাৰ মানে ভেলাঘৰ বনাইহে এৰিব আৰু দুইটা বাপেক পুতেকে এয়া নৰাও আনি থৈ দিছে ভেলাঘৰটো বনাই উঠি আকৌ আহিল সান্দহ খুন্দিব এয়া ঢেঁকী দি আছে আৰু এইফালে মায়ে লৰাই আছে মই ভাজি আছোঁ বহি বহি সান্দহ আমাৰ আগতেও খুন্দা হ'ল কিন্তু অলপমান আছিলে সেইখিনি আজি খুন্দি ল'লোঁ আপোনালোকে বাৰু বিহুৰ পিঠা পনা বনাইছেনে নাই আমি যিহেতু গাঁৱত থাকোঁ গতিকে আমিতো বনাব লাগিবই আজিকালি গাঁও চহৰ বুলি কথা নাই সকলোৱে বিহু বুলি ক'লে আৰু আজিকালি চহৰতো ৰেডিমেডকৈ কিনিবই পায় কিন্তু ঘৰত বনোৱাটো নিচিনা কেতিয়াও নহয় সেইকাৰণে এয়া মিষ্টাৰে বনাই আছে লাড়ু মই লাড়ুবোৰ ভালকৈ বনাব নাজানো আৰু লগতে মই বনালোঁ এয়া তিলৰ তৰকাৰী মাছ দি কেনে তিলৰ তৰকাৰী খাই পাইছেনে আপোনালোকে খাই পোৱা নাই যদি কমেণ্ট কৰিব মই বেলেগ এদিন বনাই কেনে বাৰু ভিডিঅ'টো আপোনালোকক দিম আজি আৰু বহুত লৰালৰি হৈ আছে সেইটো কাৰণে মই নেদেখুৱালোঁ ভিডিঅ'টো খাবলৈ কিন্তু বহুত টেষ্টি হয় তিলৰ তৰকাৰী কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাব দেই আৰু ইয়া দেখিছে মই বনালে বেছি ভালকৈ গোল নহয় সেইকাৰণে মিষ্টাৰে বনাইছে দেখিছেনে ইমান ধুনীয়া হৈছে আৰু এতিয়া ৰাতি আৰু এয়া দেখিছেনে এয়া হ'ল মোৰ ফ্ৰেণ্ডৰ মাক এয়া দেখিছে চুঙাটো ইমান সৰু ভালো লাগে খানাত যেতিয়া এনেকুৱা আমি বহুত ফূৰ্তি কৰিছোঁ আজি চাই থাকক ভিডিঅ'টো এয়া পনীৰ আমাৰ আজি খানাত আছিলে পনীৰ লোকেল মুৰ্গী খাচী আৰু হাঁহটো মেইন যিহেতু আমি হাঁহ খাই বহুত ভাল পাওঁ আৰু ইয়াৰে দুগৰাকী মানে হাঁহ নাখায় সেইকাৰণে আমি এয়া হ'ল চিকেন আৰু পনীৰো বনাইছোঁ চাই থাকক মোৰ ভিডিঅ'টো আৰু আপোনালোকেনো উৰুকা কেনেকৈ উদযাপন কৰিলে মোক কমেণ্ট কৰি জনাব দেই আৰু লগতে মাছো আছে মাছটো বনোৱা হৈছে বিলাহী ফুলকবি আলু মাছটো আমি ভিতৰতে বনালোঁ যিহেতু বাহিৰত বনাই থাকিলে বহুতখিনি হৈছে দেৰি হ'বগৈ সেইটো কাৰণে মাছখিনি বনাই কেনে ভিতৰতে থৈ দিছোঁ আৰু ইয়াতে মাছৰ মূৰটো দি খাৰো বনোৱা হৈছে এইখিনি হ'ল মাছৰ মাথা দি পানীলাও দি খাৰ হাঁহ যিহেতু হাজবেণ্ডে বহুত ধুনীয়াকৈ বনায় সেইকাৰণে হাঁহৰ মাংসটোৰ দায়িত্ব হাজবেণ্ডে ল'লে আৰু বাকীখিনি চবেই সকলোৱে মিলি জুলিকৈ এয়া দেখিছেনে ফ্ৰেণ্ডৰ মাকে ইমানেই ফূৰ্তি কৰি থাকে মানুহজনীয়ে নাচো নাচো কৰিয়ে থাকে এইটো এটা টিকলু ইমান মৰম লগা সিও আজি বহুত নাছিলে আমাৰ লগত এতিয়া কওক ভালকে কওক এইটো আমাৰ পনীৰ পানী নোহোৱা এইটো টেষ্টি ঢাকনিতে চেলেকিছে এইটো আমাৰ কাজু কাজু মানে চিনি পাইছো হ'ল মটৰ পনীৰ
ৰাতি বহুত হ'ল এতিয়া আৰু খোৱাখিনি আপোনালোকক দেখাই নাথাকোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বহুত ভোক লাগিছে বাই বাই